হে গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু আজি মই বনাব ওলাইছোঁ পায়স মোৰ ষ্টাইলত। চ' আপোনালোককো দেখুৱাম কেনেকৈ বনাওঁ মই ঘৰত পায়স। আৰু যদি মোৰ ৰেচিপিটো ভাল লাগে তেনেহ'লে আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। আৰু ভিডিঅ'ৰ শেষত আপোনালোকে যদি ৰেচিপিটো ভাল পায় তেনেহ'লে লাইক কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পাকঘৰলৈ আহিলোঁ আৰু মই লৈছোঁ পায়স বনাবলৈ 2 লিটাৰ আমুল তাজা গাখীৰ। আৰু আপোনালোকে যি গাখীৰ ভাল পায় সেইটো গাখীৰ লৈ ল'ব। আৰু লগতে মই গাখীৰখিনি ভালকৈ চচপেন এটাত ঢালি ল'লোঁ আৰু গাখীৰখিনি গেছত বহাই দিছোঁ। এতিয়া গাখীৰখিনি গৰম হ'বলৈ দিম। যেতিয়ালৈ গাখীৰখিনি গৰম হয় তেতিয়ালৈ মই ভিজাই থোৱা চাউলখিনি পানীৰ পৰা উঠাই লৈছোঁ। মই 2 লিটাৰ গাখীৰত 2 মুঠি চাউল লৈছোঁ। জহা চাউল হয়, আপোনালোকৰ যিমান ভাল পায়। যদি বেছি মানে গোটা ভাল পায় তেনেহ'লে আপোনালোকে বেছি চাউল ল'ব পাৰে। আৰু চাউলখিনি মই লাহে লাহে দি দিম। যিহেতু গাখীৰখিনি গৰম আছে মই লাহে লাহে চাউলখিনি দি দিম আৰু লাহে লাহে এনেকৈ দি দিম। আৰু লগতে কোনে কোনে পায়স খাই ভাল পায় মোক জনাব। মইতো বহুত ভাল পাওঁ পায়স খাই, গতিকে মই মাজে সময়ে ঘৰত বনাই থাকোঁ। আপোনালোকে যদি পায়স খাই ভাল পায় কমেণ্টত জনাব। আৰু মোৰ ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলত যাই কাৰণে মোৰ চেনেলৰ বাকী ভিডিঅ'বোৰো চাব আপোনালোকে। আশা থাকিল মোৰ। পায়স বনাবলৈ অতি সহজ কিন্তু অতি টান, কাৰণ পায়স বনাবলৈ হাতৰ বহুত প্ৰয়োজন হয়। হাতখনেৰে লৰাই থাকিব লাগে আৰু বিষ উঠি যায়। পায়স টেষ্টি পায়স খাবলৈ হ'লে অলপ হাতৰটো বিষ উঠাবই লাগিব ন। চাই যাব ৰেচিপিটো, এনেদৰে লৰাই থাকিম। গেছটো ল' ফ্লেমত ৰাখি কেনে এনেকৈ লৰাই থাকিম। আৰু মই লৈছোঁ 4টা তেজপাত ছিঙি লৈছোঁ। ছিঙি এনেকৈ দি দিলোঁ আৰু লৰাই আছোঁ। গেছটো মিডিয়াম ফ্লেমত দি কাৰণে মই পায়সখিনি বনাই আছোঁ। আৰু মই ৰুকি থোৱা নাৰিকলখিনি দি দিলোঁ। পায়সত নাৰিকল দিলে এটা বেলেগ টেষ্ট আহে। নাৰিকল পাউডাৰো দিয়ে বহুতে, কিন্তু মই কেঁচা নাৰিকল ব্যৱহাৰ কৰিছোঁ। এনেকৈ লৰাই থাকিম এতিয়া লাহে লাহে। যিমান পায়সখিনি লৰাম মই সিমান পায়সখিনি সোৱাদ হ'ব খাবলৈ। পায়সৰ এইটোৱেই টিপছ হয়। আৰু এতিয়া মই ড্ৰাই ফ্ৰুটছ কিছুমান দি দিছোঁ। মই কিছুমান মানে কাজু আৰু কিচমিচে দিছোঁ। বহুতে বহুত কিবা কিবি দিয়ে, বৰ্তমান মোৰ ঘৰত নাই, শেষ হৈছে। গতিকে মই কাজু আৰু কিচমিচ দি দিছোঁ আৰু লৰাই থাকিম। চাবলৈ পাৰিছে আপোনালোকে পায়স হ'বলৈ ধৰিছে। পায়সখিনি বনাওঁতে আচলতে 2 ঘণ্টা সময় লাগিছে। আপোনালোকক মই সহজতে দেখুৱাইছোঁ কম সময়ত। পাৰফেক্ট পায়স তৈয়াৰ হ'বলৈ হ'লে 2 ঘণ্টা সময় লাগে। আৰু মই এতিয়া ইলাচি খুন্দি লৈছোঁ ফ্লেভাৰৰ কাৰণে। 4-5টা ইলাচি লৈছোঁ মই আৰু ইলাচিখিনি এতিয়া দি দিম। ইলাচিখিনি দি মই ভালদৰে লৰাই থাকিম।
আৰু অলপ দেৰি লৰোৱাৰ পিছত মই পায়সখিনি নমাই দিম আৰু প্ৰায় মোৰ পায়সখিনি বনাওঁতে 2 ঘণ্টা লাগিছে দেই, মই এতিয়াও কৈছোঁ আৰু আগতেও কৈছিলোঁ। গতিকে আপোনালোকে 5 মিনিটৰ ভিডিঅ' বুলি ভাবি হেৰি নকৰিব। আৰু পায়সখিনি চাবলৈ পাইছে, সুন্দৰ ধুনীয়া কালাৰ এটা আহিছে। এইখিনি খাবলৈ ৰেডি হৈছে আৰু মই খাম। আৰু আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে মোৰ চেনেলটোত মৰম দিব বুলি আশা থাকিল। আজিলৈ এইখিনিতে শেষ কৰিলোঁ, বাই।